পাষ্টৰ ডানিয়েল ডাকি নিজৰ পৰিচয় আৰু লগত নিজের জীবনে সাক্ষ্যটা দেওয়ার কারণে মোৰ তৰফৰ পৰা সকলোৱে ঈশ্বৰ নামে জয় মসি। মোৰ পাষ্টৰ বা গীৰ্জাৰ চলোৱাৰ ঈশ্বৰৰ কামত 30 বছৰৰ বেছি হৈছে। মোৰ বিশেষ চলোৱাটো NRC 11 বছৰ আৰু পেণ্টেকষ্টাল হয় 20 বছৰৰ ওপৰত হৈছে। মোৰ 30 বছৰৰ ওপৰত ঈশ্বৰৰ কাম কৰি কৰি এনেকুৱা বেমাৰ হৈ গৈছে। মোৰ 2014 ফেব্ৰুৱাৰী মাহৰ পৰা মোৰ বেমাৰ আহি গৈছে। প্ৰায় 20 তাৰিখে 2014 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰি আগষ্টিঙত যাই 6 বছৰ হ'ল। 6 বছৰ যাই আহোঁতে লাষ্টত এই 2021 মই 2 মাহৰ বাচ্চাৰ নিচিনা হৈ গ'ল। 2 মাহৰ বাচ্চাৰ নিচিনা হৈ গ'ল। মই খালি মৰাটো বাকী আছিল। সেই সময়ত মোৰ মিছেছটো কিমান যত্ন কৰিছে আৰু খবৰ পাই এই যিছু গীৰ্জা চেণ্টাৰ আমাৰ পাষ্টৰ গ্ৰুপের যোগেদি ঈশ্বৰৰ কাম মোৰ জীৱনত বা শৰীৰত বহুত আশ্চৰ্য কাম দেখুৱাই দিছে। হালেলুয়া। আৰু আজিলৈ বিনা ঔষধত বিনা দাৱাইত আজিলৈ বাচি আছো। প্ৰায় 2 বছৰ হৈ আছে। এতিয়ালৈকে কোনো হস্পিটেলত ইনকুৱাৰী নাই বা ঔষধ পাতি নাই মোৰ। আৰু আজিলৈ বাচি আছো আৰু সকলো শৰীৰটো ভাল হৈ গৈছে মোৰ। নহ'লে আগত 2 মাহৰ নিচিনা 2 মাহৰ বাচ্চা কেনেকুৱা আছিল আপুনি ভাবি চালে কিমান কষ্টত আছিল। মই ঈশ্বৰৰ দাস হৈও মোৰ প্ৰাৰ্থনা কৰিছিলোঁ, মানুহক প্ৰাৰ্থনা কৰিছিলোঁ, ঈশ্বৰে কামো কৰিছিল। কিন্তু মোৰ ওপৰত এনেকুৱা দুকষ্টত কোনো ফালৰ পৰা আহিছে, কিন্তু মোৰ চেঞ্জ হোৱা নাছিলোঁ। NRC চেঞ্জ হোৱা নাছিলোঁ। পেণ্টেকষ্টালত আহি অলপ চেঞ্জ হৈছোঁ। তথাপিও ইয়াত গীৰ্জা চেণ্টাৰত মোৰ বেমাৰত উঠিব নোৱাৰা বৃহস্পতিবাৰ ৰাতি 6টাৰ পৰা আৰম্ভ কৰি শুক্ৰবাৰত মই উঠিব পাৰিছোঁ। সেই দিনৰ পৰা আজিলৈ উঠি আছোঁ আৰু শৰীৰটো উঠি গৈছে আৰু আত্মাৰ জীৱনটো পৰিৱৰ্তন হৈ আছে। আৰু ঈশ্বৰৰ বাক্যটো বহুত দেখিবলৈ পাইছোঁ, মানুহকো দেখিবলৈ পাইছোঁ, বহুত বেমাৰৰ ভাল হ'বলৈ দেখিব পাইছোঁ। এই গীৰ্জা চেণ্টাৰৰ পৰা এই 2 বছৰ হৈ প্ৰায় 100ৰ বেছি মানুহ ভাল হৈ গৈছে বুলি ঈশ্বৰক মহিমা কৰোঁ। হালেলুয়া। কিমান ঈশ্বৰৰ কাম আশ্চৰ্য কৰি চমৎকাৰ এই গীৰ্জা চেণ্টাৰ আমাৰ হাওৰবীৰ আমাৰ গ্ৰুপের থ্ৰুদি আগবঢ়াই আছে। আৰু মই ভাবি আছোঁ আৰু কেতিয়াও এইটো কম নহ'ব, বেছি হৈ থাকিব আৰু বেছি হওক বুলি মই শৰীৰ আৰু কিবা ভাল হৈ গৈছোঁ। কিন্তু এই মোৰ দুখত আছে সেই গীৰ্জা চেণ্টাৰত বা ঈশ্বৰৰ নামত কিমান পইচা গৈছিল, লাখৰ পৰা 6 বছৰ, কিন্তু ইয়াৰ চেণ্টাৰৰ পিছত দান দিব পৰা নাই। এইটোৰ মোৰ দুখ আছে। এইটোৰ কাৰণে ঈশ্বৰৰ কাৰণে প্ৰাৰ্থনা কৰি আছোঁ যাতে ঈশ্বৰে কি কৰে। ঈশ্বৰে যদি সহায় কৰে তেনেহ'লে ঈশ্বৰৰ সহায় অনুসাৰ দি মই